ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ। তো আজিও পুনৰবাৰ মই তাঁতশালৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আজিও ফুল বাচি আছোঁ কলা ৰঙা সূতাৰে। ফুলবোৰ কেনেকুৱা লাগিছে ভিডিঅ' বনাই দিয়াৰ কাৰণে কোনো নাই, চবেই ব্যস্ত, সেয়ে মানে সম্পূৰ্ণ ভিডিঅ' বনোৱা নাই, সম্পূৰ্ণ ফুলৰ ভিডিঅ' বনোৱা নাই। এনে কাপোৰখন দেখালোঁ কেনেকুৱা লাগিছে বাৰু। আৰু যিহেতু বহুত ৰ'দ আৰু বহুত দেৰি হৈছে সেয়ে আৰু এতিয়া নবনাওঁ, তো ঢাকি থৈ দিলোঁ। আৰু এইফালে মিমি আৰু চানা, মানে মায়ে গাঁৱত গৈছিলে আৰু মই এয়া মিমি আৰু চানা আনিবলৈ দিলোঁ। আৰু এতিয়া গৈ আছোঁ পাকঘৰলৈ। পাকঘৰত গৈ কি আছে চাওঁ আৰু। পাকঘৰ আহি দেখোঁ একোৱেই নাই। এয়া মই পিঁয়াজ ল'লোঁ আৰু শুকান জলকীয়া ল'লোঁ। তো এতিয়া কাটি আছোঁ, চাই থাককচোন ভিডিঅ'টো শেষলৈকে। কেঁচা জলকীয়া মানে ঘৰত আনি থোৱা নাই, সেয়ে মই শুকান জলকীয়াকে দি দিলোঁ আৰু। এয়া মোৰ এতিয়া কটা হৈ গ'ল। আৰু এতিয়া মই দিছোঁ এয়া মিমি। একেলগতে যিহেতু 2 পেকেট আনিছোঁ, গতিকে 2 পেকেটকৈ দি দিলোঁ। এয়া আৰু এতিয়া চানা আৰু মিমিৰ লগত পোৱা মছলা আৰু অইল পেকেট একেলগে দি দিলোঁ। এয়া মিক্স কৰি আছোঁ এতিয়া। চানাত যিহেতু নিমখ থাকেই, গতিকে নিমখ আৰু একো দিয়া নাই মই। আৰু ইফালে মিমিৰ মছলা পেকেটটো আছেই মানে, সেয়ে মই আৰু একো এড কৰা নাই। এনেকৈ হৈ গ'ল মানে ৰেডি। এতিয়া চাহৰ লগত অকণমান ওলাই লৈছোঁ। আৰু কিছু সময়ৰ পিছত ভাত হৈ গ'ল। ভাতৰ লগতো অকণমান খালোঁ। আৰু ইফালে আলু মটৰ ভাজি আৰু দালি আঞ্জা আছিলে। এতিয়া আকৌ মই গৈ আছোঁ বাইদেউহঁতৰ ঘৰলৈ। ৰবাব টেঙা খাবলৈ মাতিছে, তো গৈ আছোঁ। এয়া চাওকচোন ৰবাব টেঙা। ভণ্টিয়ে ৰবাব টেঙা বাকলিৰ পৰা গুচাই আছে। এয়া চাওকচোন, দেখি খাওঁ খাওঁ লাগি গৈছে পুৰা। আৰু এতিয়া জলকীয়া মোহাৰি আছে হাতেৰে। এতিয়া হৈ গ'ল খাবলৈ, তো আমি খাই থাকোঁ, আপোনালোকে চাই থাকক। খোৱা হোৱাৰ পিছত সিহঁতে গ'ল গাঁৱলৈ। বহুত হাঁহি সিহঁতৰ একদম মই ভিডিঅ' বনোৱা দেখি। আৰু তেনেকৈ ময়ো আহিলোঁ জেঠীহঁতৰ ঘৰৰ পৰা, মানে বাইদেউহঁতৰ ঘৰৰ পৰা। এতিয়া ঘৰলৈ যাওঁ। আৰু আমাৰ এইয়া ৰাস্তাত আমাৰ সৰু সৰু পোৱালীকেইটা, ইহঁতক দেখি মনটোৱে ভাল লাগি যায় পূৰা। চাওকচোন, এয়া আমাৰ ঘৰৰ পদূলিতে দি থৈছে, মানে যিহেতু পথাৰ, খালী পথাৰ নাই, চৰণীয়া পথাৰ নাই, সেয়ে মানে ঘৰতে এনেকৈ ৰাখি থ'ব লাগে। আৰু বহুত বেয়া লাগে চাবলৈ। চাওকচোন ইমান মৰম লগা আমাৰ পোৱালীকেইটা। আৰু এয়া পিছফালে জেওৰা বনাইছে আমাৰ সৰু গৰু পোৱালিটো ৰাখিবৰ কাৰণে। ৰাতিপুৱা মায়ে বনাইছিলে আৰু এতিয়া খুঁটি কাটি আছে আমাৰ আইতাই। সেয়া তাৰপিছত মই আহিলোঁ এয়া পুখুৰী পাৰত, অকণমান বহিলোঁ মায়ৰ লগত।
আৰু এইফালে চাওকচোন আমাৰ গৰু পোৱালিটো আৰু মাকজনী। এতিয়া মায়ে ঘাঁহ আনি দিলে, তো গৰুজনী ধুনীয়াকৈ খাই আছে এতিয়া। এতিয়া সন্ধিয়া হৈ গ'ল, আমাৰ গোহালি গৰু বন্ধা হৈ গ'ল এয়া। তো মই ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। তো থেংক ইউ, বাই বাই।